এই বিষয়ে বহলভাৱে এই পদক্ষেপ গ্ৰহণ কৰে সেইখিনি আশা কৰি তেখেতক আমি এই সভাখন এৰি দিছোঁ। ইয়াৰ পিছত আমাৰ সমষ্টি আছে আমাৰ ছেকেণ্ড ফেজত আমি এইটো অতি সোনকালে এই কেণ্ডিডেটটো ডিক্লেয়াৰ দিম। কাৰণ ৱাৰ্কাৰসকলৰ লগত কিবা আলোচনা কৰিম বুলি আহিছোঁ। এঘণ্টাৰ লগত আলোচনা হৈছে অলৰেডি। কেতিয়া টিকেট দিব ছাৰ? টিকেট 7 বা 8 তাৰিখত কৰিম। গোটেইকেইটা ওলাই যাব? নাই ছেকেণ্ড ফেজৰটো আপুনি ধৰি লওক 8 তাৰিখ ধৰি লওক, মানে 8 তাৰিখ মানত আমি কিমানটা সমষ্টিত প্ৰাৰ্থী আমাৰ 12জন লগতে পদ্ম হাজৰিকাই যোৱাকালি কৈছে যে আপুনি ভস্মা মহিলাৰী এনেকৈ বিভিন্ন সমালোচনা কৰিছে আপোনাক। ভস্মা মহিলাৰী বুলি আখ্যা দিছে, আপোনাক পাপ নোহোৱা ফুটবল বুলি আখ্যা দিছে। এইবিলাক কি কৈ আছে কৈ থাকিলে দিয়ক, মই একো নকওঁ। মহাজোঁটত আপোনালোকে যেতিয়া চামিল হ'ল, মহাজোঁটত চামিল হোৱাৰ পিছত আপোনালোকৰ বৰ্তমান স্থিতিটো কেনেকুৱা হ'ব? মানে কিমানখন ছিটত মহাজোঁটত লাভ হ'বনে লোকচান হ'ব? লছ হ'লে মই কেনেকৈ যাম? মহাজোঁট হিচাপে চৰকাৰ গঠন কৰিব পৰা অৱস্থা থকাৰ কাৰণে বিজেপিয়ে আজি মহাজোঁটত যোগদান দিছে। BTCত আপোনাৰ প্ৰাসংগিকতা নাই বুলি কৈছে পূৰ্বপুৰুষে, কি ক'ব ছাৰ? এইবিলাক কথা বুজি নাই। আপোনালোকৰ এই যদি নাই কিয় ভয় খাই আছে? আব্দুল খালেকে কিন্তু 3টা সমষ্টি বিচাৰিছে BTCত, আপোনালোকে তাৰ পৰিৱৰ্তে 12টা সমষ্টিৰ কথা কৈছে মহাজোঁটত। আমাৰ মতে 12টা সমষ্টিত আমি বিজেপি দিম। মহাজোঁট হিচাপে কংগ্ৰেছ হওক, UDF হওক বা গণমৰ্চা হওক বা CPI হওক, CPM হওক, আমি অনুৰোধ কৰিছোঁ যে BTC 12টা ছিটত আপোনালোকে কেণ্ডিডেট দিব নালাগে। BPFে BTC বাহিৰত যাক যেনেকৈ ছাপৰ্ট কৰিব লাগে কৰিব পৰা অৱস্থাত আছে, সেইকাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ। এতিয়া বন্ধুত্বপূৰ্ণ ইলেকশ্যন খেলাৰ কংগ্ৰেছৰ লগত সম্ভাৱনা আছে নেকি? মানে এনেকুৱা নহয়, মুঠতে মহাজোঁট হিচাপে আমি সকলোকে অনুৰোধ কৰিছোঁ যে BTCত কেণ্ডিডেট দিব নালাগে। কংগ্ৰেছে বিকল্প পথ ল'ম বুলি কৈছে। ওদালগুৰি জিলা কংগ্ৰেছে সভাপতি আজি যোগাযোগ কৰিছে। সিহঁতৰ কথা, কংগ্ৰেছৰ কথা কি বিকল্প লয় নলয় সেইটো কংগ্ৰেছৰ কথা। আমাৰ ক'ব লগাটো হ'ল আমি কৈছোঁ যে BTCত কোনেও যাতে প্ৰাৰ্থিত্ব নিদিয়ে মহাজোঁটৰ পৰা, এই কথাটো আমি আহ্বান জনাইছোঁ, কৈ আহিছোঁ। আৰু যিমান দূৰ জানো মই সিহঁতে কেণ্ডিডেট নিদিব।